হেল্ল' এভৰিৱান, এতিয়া ৰাতিপুৱা 6 বাজিছে। আজি আমি গৈ আছোঁ এনেকুৱা এখন ঠাইলৈ। নাই এতিয়া নকওঁ, বলকচোন ভিডিঅ'টো একেলগে উপভোগ কৰোঁ। হেল্ল' ফ্ৰেণ্ড, আমি আহি পালোহি ঢেকীয়াজুলিত থকা নাৰায়ণপুৰ চাহ বাগিচা আৰু ইয়াৰ পৰা অকণমান গৈয়ে পাম সেই ঠাইখন, য'ত কিছুদিন আগতে হৈ যোৱা ভূমিকম্পৰ ফলত কিছুমান অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গৈছিলে। আহকচোন আমি ইয়াৰ স্থানীয় ৰাইজৰ মুখৰ পৰাই জানো। নমস্কাৰ, মোৰ নাম কনকলাল ডেকা। তো মই ইয়াতে স্থানীয় হওঁ। যোৱা বুধবাৰ 7:52 বৃহৎ জোকাৰণি হয়, মানে ভূমিকম্পৰ জোকাৰণি। এই জোকাৰণিৰ পিছতে এতিয়া কিছুমান ফুটা দি কিছুমান ফাট মেলি পূৰা পানী ওলাব ধৰিছে। কমচে কম 2-3 ফুট তেনেকুৱা পানী বৰিঙৰ পানী ওলাইছে মানে। সেইবিলাক ইয়াৰ মানুহবিলাক বহুত চাই পেলাই আমিও আচৰিত লাগিছে যে আমি আৰু কি হ'ব, সেইটো আমি বহুত ভয় অনুভৱ কৰিছোঁ। সেইটোৰ কাৰণে আমি এতিয়া বৰ্তমান আমি কিবা কিছুমানে লগে লগে সেইটো ভিডিঅ' কৰিছে। আমি সেই সময়ত মোবাইল লোৱা নাছিলোঁ কাৰণে আমি ভিডিঅ' নকৰিলোঁ। আমি কিছু আপুনি চকুৰে দেখা পাইছে নিজে? নিজে কৰি আছোঁ, দৌৰি গৈছোঁ যেতিয়া পানী ওলাওঁতে। আমি নিজে দৌৰিছোঁ, গাঁৱৰ মানুহ চব দৌৰিছে। আৰু পানীটো কেতিয়া বন্ধ হ'ল? পানীটো কেতিয়া বন্ধ হৈছে? পানীটো কম হ'লেও 10 মিনিটমান সময়ত বন্ধ হৈছে। 10 মিনিটমান ওলাইছে। বলক এতিয়া আমি আন এখন ঠাইলৈ যাওঁ, ঘগ্ৰাজুলি চাহ বাগিচা। তাতনো কি হৈছিলে তাৰ স্থানীয় ৰাইজৰ পৰাই জানিবলৈ চেষ্টা কৰোঁ। মই নিজে চকুত দেখা পাইছোঁ। আমাৰ অসমত পথাৰত ভূমিকম্প যেতিয়া হ'ল, একেবাৰে ওপৰ ফালে পানী উঠি গ'ল। আমাৰ ঘৰৰ ওচৰতে। আমাৰ নামটো মহৰা ৰাজপুত হয়। দৃশ্যবোৰ দেখি মই বিৰাটেই ভয় খালোঁ। আপোনালোকৰ ভয় লাগিছেনে বাৰু? কমেণ্ট কৰি জনাবচোন। বলকচোন আমি আৰু এখন বেলেগ ঠাইলৈ যাওঁ। নমস্কাৰ, মোৰ নাম সুমান হৰ। মই তৰাজান বঙালী গাঁৱত, ঢেকীয়াজুলি অঞ্চলৰ তৰাজান বঙালী গাঁৱত ভূমিকম্প যেতিয়া আহিছিলে, তাৰপিছত মানে লগে লগে প্ৰত্যক্ষ কৰা যায় যে যিখিনি মানে মাটি ফাটি মানে পানী ওলোৱাৰ প্ৰত্যক্ষ কৰা হয়। আৰু এইটো দেখি চাই ৰাইজে মানে আতংকিত হৈছিলে। আৰু ইয়াত এইটো চাইছে, এইটো পূৰা পানী হৈ গৈছিলে। লগে লগে নদীখনো ভৰি গৈছিলে। নদীত আগতে পানী নাছিল নেকি?
হোৱাৰ পিছতেই মানে নদীখনে ভৰিলে আৰু এতিয়া আগৰ নিচিনা এতিয়া শুকাই গৈছে আৰু আপোনালোকৰ ভয় লাগিছিল চাগে বহুত ন গাঁৱৰ বাসিন্দা চবেই ভয় খাই পেলাই মানে কিছুমান পলাই গৈছিলে হয় বিরাট আওয়াজ দিয়েছে আমি ভয় খাই গেছি হ্যাঁ ভয় খাওয়ার পিছনে চাষিয়ে ফেলে এইটো পৰা পানী ইমান ওখ হৈ উঠে আচ্ছা হ্যাঁ তেতিয়া মানে আমি পলাব ধৰিছোঁ যেতিয়া পলাব ধৰিছোঁ মানুহ ভূমিকম্প হিলাই আছে আমাৰ ঘৰৰ মানুহকেইটা চিৰি আছে ভয়ত যেতিয়া সিফালে চাইছোঁ সিফালে আৰু ডাঙৰকৈ পানী হৈ আছে তেতিয়া আমি ভয়ত মানে দৌৰাদৌৰি কৰি বহি গৈছোঁ আৰু ক'ৰবাত যাম ইফালেও পানী ওলাই আছে সবফালে পানী ওলাই আছে তেতিয়া আমি ভয়ত মানে মানুহকেইটা মানে কৈছে কিছুমান মানে গছত ধৰি এনেকৈ ৰখি আছে আমি বহি আছোঁ বহি থকাৰ পিছত মানে হালা চিলা কৰাৰ পিছত মানে বহুত দেৰি কৰিলে নদীটো একদম শুকনা আছিল যেতিয়া ভূমিকম্পটো আহিলে লগে লগে পানী বাঢ়ি গ'ল ইমানখিনি পানী হৈ গ'ল হা হোৱাৰ পিছতো চাইছোঁ যে সবফালে মানে দিগদাৰী আছে আমাৰ যেতিয়া হাল্লা চিলা কৰাৰ পিছত মানুহ ৰাস্তাৰ পাটৰ পৰা দৌৰি আহিছে আহি চাইছে যে পানী একদম পূৰা পানী হৈ আছে হোৱাৰ পিছত মানুহ আহিছে অহাৰ পিছত আমি ঘৰত মানে ভয়ত মানে আমি আমাৰ ভিতৰত মানে শুকাই গ'ল অহো আপোনালোকক ক'বই পাহৰিছিলোঁ এইখনেই আছিলে ঢেকীয়াজুলিত থকা তৰাজান অঞ্চল দেখিছেনে বাৰু দৃশ্যবোৰ কিমান ভয় লগা ইয়াৰ স্থানীয় ৰাইজে আমাক জানিবলৈ দিয়া মতে ভূমিকম্পৰ আগলৈকে নদীখন হেনো শুকান হৈ আছিলে এতিয়া দেখিলেনে বাৰু নদীখন পানীৰে ভৰি পৰিলে আমি আহি পালোহি মিছামাৰী অঞ্চল মোৰ দৃশ্যবোৰ প্ৰত্যক্ষ কৰি এনেকুৱা লাগিছে ইয়াত যেন বেছি ভয় লগা আছিলে তেতিয়া মানে এনেকুৱা অৱস্থা চাই পেলাই আমাক এনেকুৱা ভয় লাগিছে যে এনেকুৱা অৱস্থা হৈছে এতিয়া আৰু মানে কি ক'ম আৰু এই মাটিবিলাক ফাঁক হৈ কেনে আকৌ এনেকৈ চাপি ধৰিছে বোকা পানী আৰু বালি ওলাইছে আৰু পানীটো ইমান ওখলৈকে উঠিছে আপুনি ওচৰতে আছিলে নেকি ওচৰতে আছিলে আপোনাৰ ঘৰৰ কিবা হৈছে নেকি আমাৰ ঘৰত মানে হৈছে মানে এই বাৰান্দাটো মানে দুই জেগাত অলপ ফাটিছে হয় এনেকুৱা মানে ফাটি অলপ অলপকৈ গৈছে হয় আৰু ঘৰৰ মানে আমাৰ এই গাঁৱৰ মানে প্ৰায় ঘৰৰে এনেকুৱা অৱস্থা হৈছে আচ্ছা আচ্ছা এনেকুৱা অৱস্থা গৈছে সেই তালৈকে ভূমিকম্প হৈছিলে এই আৱাজটো শুনি পেলাই তেখেতে ঘৰৰ পৰা দৌৰি ওলাই আহিছে হয় যেনে তেনে মানে পথাৰলৈকে আহি গৈছে হয় হয় পাছত এইখিনি ফাটি এনে অৱস্থা গৈছে নহয় যেতিয়া মানে ঘৰৰ পৰা ওলাই আহিছে ওলাই আহোঁতে ফাটাটো দেখিছে না ফাটাটো দেখিছে আচ্ছা
এই দেখাতে আহিছে তো আচ্ছা 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 দেখাতে ঘৰৰ পৰা দৌৰি ওলাই আহিছে আচ্ছা 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 একেবাৰে ভয়ংকৰকৈ ফাটিছে আচ্ছা আকৌ মাটিটো চাপি আহিল নহয় এয়াই হ'ল প্ৰকৃতিৰ তাণ্ডৱ সঁচাকৈ ইয়াত দৃশ্যবোৰ বেছি ভয় লগা ৱালটো পৰি গৈছে আপোনাৰ গাত ক'ত ক'ত দুখ পাইছে আচ্ছা ঠিক আছে ভৰিটো এইটো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে আগলৈকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ